গীতম স্কুলৰ পৰা অহাৰ পাছত খুৱাই বোৱাই অকণমান আবেলি সময়টো তাহাঁত দুটাক বাৰাণ্ডাতে খেলাওঁ চোতালত মুকলিকৈ এৰি দিওঁ তাকো বাহিৰলৈ অকণমান লৈ যাওঁ আৰু এইফালে দেখিছে ভাৰ্গিক দি দিছোঁ ৱাকাৰখনত তাই এইখনত ঘূৰি ফুৰি বিৰাট ভাল পায় একদম পূৰা বতাহত উৰি যোৱা দি যায় আৰু গীতমক এয়া ওলাই লৈ গৈছিলোঁ মই অকণমান ৰাস্তাৰ ফালে আমাৰ ওচৰতে আছে অলপ এয়া চাহ বাগিচা দেখিছে সেই চাহ বাগিচাতে তেওঁলোকে কোনোবা কলম দি আছে সেইবিলাক মানুহে আৰু আনি মই দুইটাকে শুৱাই দিওঁ বিচনাত আৰু তাহাঁতক শুৱাই থাকোঁতে ইতিমধ্যে দেউতাকো আহি পালেহি ডিউটিৰ পৰা তেওঁ আকৌ অকণমান মাতাল লৈ আনিছিলে আৰু মই তাহাঁতৰ লগত শুৱাই থকা দেখি তেওঁ আকৌ এইবিলাক চব যা যোগাৰ কৰি থৈছে গতিকে মই আহি একেবাৰে পাতি দিলেই হ'ল আৰু তেওঁ মেৰিনেট চেৰিনেট চব ঘূৰিয়ে থৈছে আদা নহৰু পিঁয়াজ চব গুচাই থৈছে আৰু মই এয়া লাহেকৈ ভাত বনাই থকা সময়খিনি যিহেতু অকলে দেউতাকে চাব লগা হয় দুইটাকে গতিকে এয়া কিতাপ এখন মেলি দিছে খেলা বস্তু গোটেই বিচনাত মেলি দিছে তাহাঁতি সেয়া কিবা কিবি চাই আছে আৰু ইতিমধ্যে মোৰ ভাত পানী বনাই হৈ গ'ল আৰু আহি মই তাহাঁতৰ লগত অকণমান খেলিলোঁ আৰু অলপ পাছতে আৰু ভাত বাঢ়ি দিলোঁ বাৰু আজিলৈ আহিছোঁ দেই পুনৰ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে তাহাঁতৰ এইবোৰ ধেমালিবোৰকে চাই থকচোন বাৰু আহিছোঁ দেই বাই আৰু R for এইটো কি? R for কি ফুল? R for rose.